Hi guys, welcome to my channel Moiti Support. To আজি মই এটা বস্তু পার্সেল অর্ডার দিছিলো হেতু আহিছে। তো গাইস মই বহুত দিন ভিডিও দিয়া নাই। তো আজি আৰু ভিডিও দিবলৈ ওলাইছো। আজিৰ পৰা মানে আৰু ভিডিও স্টার্ট কৰিম। ৰেগুলার ভিডিও দিবলৈ চেষ্টা কৰিম। এই কাৰণে অলপমান এটা বস্তু অর্ডার কৰিছো হেতু আনিব যাও। তো লেটস গো গাইস। So guys, বৰ্তমান এজন ভাইটি লগ পালো আৰু ভাইটিৰ লগতে মই পাৰ্চেলটো আনিব গৈ আছো। তো এই আৰু নতুন জছত আজি ওলাইছো আৰু 2022 ৰ কাৰণে এইবাৰ যিকোনো নহওক কিয় মই ভিডিও আপলোড কৰি থাকিম আৰু মোক সাবস্ক্ৰাইবাৰ লাগে আৰু পইচা কামাব লাগে মই ইউটিউবৰ পৰা। তো গাইস, মেইন কথা হ'ল কি অকলে একো কৰিব নোৱাৰে, আপোনালোকৰ সদায় সাপোৰ্ট লাগিব, আপোনালোকে অলপমান সাপোৰ্ট কৰক। তো মই বৰ্তমান ফ্ৰী আছো, এই কাৰণে মই বৰ্তমান মানে কি চেনেলটোৰ কাৰণে কাম কৰিব ওলাইছো। আগতে কেইদিনমান আগতে মানে ইমান ফ্ৰী নাছিলো, কলেজো শেষ হ'ল। তো এতিয়া মানে কি মই কামবোৰ কৰিম, কিন্তু আপোনালোকৰ অলপ সাপোৰ্ট লাগিব গাইস। একেলা এই দুনিয়াত একো কৰিব নোৱাৰে। সো গাইস, আপোনালোকে মোক অলপ সাপোৰ্ট কৰক যাতে মই অলপ আগুৱাই যাব পাৰো। থ্যাংক ইউ গাইস। তো মই আজি পাৰ্চেলটো লৈ আহো আৰু চেনেলটোৰো বহুত কাম বাকী আছে, মানে কিবা কিনি কৰিব লাগিব, অলপ সলনি কৰিব লাগিব। অলপমান পিছত দেখাই সাবস্ক্রাইব করে দি নাকি। সো গাইস, বস্তুটো আহি পাল, এতিয়া লম আৰু যাম। গাইস, ফাইনালি আহি পাল মালটো। সো গাইস, ফাইনালি বস্তুটো আহি পাল, কিন্তু মই ভবা মতে নহ'ল বস্তুটো। কাৰণ মই ভাবিছিলো যে ষ্টেণ্ড আৰু লাইটটো একেলগে আহিব, কিন্তু নাহিলে। লাইটটো আহিলে খালি ষ্টেণ্ডডাল নাহিলে। এই আৰু দুখেৰ খবৰ, তেনেকৈ বনাব লাগিব আৰু কিবা কৰি। মোৰ এডাল পুৰণি ষ্টেণ্ড আছে, সেইডালেদি কিবা কৰি বনাব লাগিব আৰু উপায় নাই আৰু দেয়াৰ। লেটস গো গাইস, ঘৰত যাই মই আনবক্সিং কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো গাইস, ফাইনেলি মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই ইমান মনটা ভাল লগা নাই, কাৰণ মই যিটো বস্তু অৰ্ডাৰ কৰিছোঁ তেনেকৈ অহা নাই, যেনেকৈ ভাবিছিলোঁ তেনেকৈ অহা নাই। মই ষ্টেণ্ড আৰু লাইটটো একেবাৰে অৰ্ডাৰ কৰিছিলোঁ, ষ্টেণ্ডটো অহা নাই, অকল লাইটটো আহিছে। তো গাইস, তাকে আৰু অকণমান আপোনালোকক আনবক্সিং কৰি দেখাবলৈ ওলাইছোঁ আৰু অলপ চেনেলটোৰ বিষয়ে অলপমান ক'বলৈ আছে। তো লেটস গো গাইস, প্ৰথমতে আমি আনবক্সিং কৰোঁ। সো গাইস, এইটো এনেকৈ লগায়, এইটো এনেকৈ লগাৰ পিছত এইটো মালটো ইয়াতে লগায়। এই মাল বুজি নাপালো যে এইটো ক'ত কেনেকৈ লগাব। এইটো লাইট জ্বলোৱাৰ কাৰণে এইটো ক'ত ইউজ কৰিম? ইয়াৰ চাৰ্জাৰত লাইট লগাব লাগে নেকি? চাৰ্জাৰত আর বোম প্রবলেম হৈ যাব রে। অন অফ লাইট চলে। তো লেটস গো গাইস, আমি অলপ দেখাবলৈ চেষ্টা কৰিম লাইটটো লগাই কেনেকৈ লগাই। আহক চাৰ্জাৰত দি। এইটো হ'ল মোৰ চাৰ্জাৰ, যিটো মই ৰিচেণ্টলি কিনিছিলোঁ। আরে ইয়াৰ এনেকৈ ফিট হৈছে। তাৰপিছত শিৱাক চিন্তে হৰি বল
তাৰপিছত এনেকুৱা কৰি ইয়াতে লাইট জ্বলি চাওক আপুনি দেখিবলৈ পাইছে লাইটটো তো মই এতিয়া বটনটো অফ কৰিম আৰে ইয়াৰ নালাগে দেখোনে লাগি গৈছে তো এনেকুৱা কৰি মানে ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গাইজ এনেকুৱা পাব আপোনালোকে ফিউজটো এনেকুৱা মাজেদি লাইটটো আহিছে অলপ মাজৰ এইটো অলপ লৰে তো এনেকুৱা হ'ব আপুনি দেখাতে লাইটটো এনেকুৱা এইটো হ'ল মোৰ বেডৰুম তো এইটোৱে আৰু তো মোৰ লগত সৰু ষ্টেণ্ড নাই বৰ্তমান এডাল সৰু ষ্টেণ্ড আছিল তো ভাঙি গৈছে আৰু এইটোৰ ওজন বহুত হ'ব তো সেইকাৰণে মই DSLR ষ্টেণ্ড ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম যদি শক খায় তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ DSLR ষ্টেণ্ডটো ইয়াতে শক খায় না নাখায় চব আপোনালোকে দেখিবলৈ পাইছে যে DSLR ষ্টেণ্ডেদি এইটো লগোৱা হওক নাখায় কাৰণ এইটো হ'ল এইটো এনেকুৱা আৰু DSLR এইটো হ'ল ডাঙৰ এইটো ষ্টেণ্ড এডাল লাগিব সৰুকৈ তো গাইছ ষ্টেণ্ড আৰু আনিব লাগিব মোৰ মাই পিয়াৰে দোস্ত তো এতিয়া মই ভিডিঅ'বিলাক এনেকৈ বনাব পাৰিম এনেকৈ মোবাইল থৈ এনেকৈ ষ্টেবিলিটি কৰি মই ভালকৈ ইংৰাজী ক'ব নাজানো তথাপিও তো বৰ্তমান এনেকৈ আমি ভিডিঅ'টো কৰিব পাৰিম চেম আপুনি এনেকুৱা কৰি যেনেকৈ দেখা পাই আছে তো এনেকুৱা কৰি ভিডিঅ'বিলাক কৰিব পাৰিম আৰু পিছেদি এখন গ্ৰীণ পৰ্দা আনিম আৰু এডাল নতুন ষ্টেণ্ড আৰু লগতে গিম্বেল এডালৰ প্ৰয়োজন হ'ব তো নেক্সট ভিডিঅ'ত যেতিয়া অলপমান হেৰি হয় পইচা জমা হয় তেতিয়া মই এডাল গিম্বেল আনিবৰ কাৰণে চেষ্টা কৰিম আৰু ষ্টেণ্ড আৰু এই কি কয় মাইক এটা অতি সোনকালে আনিম আৰু এখন গ্ৰীণ পৰ্দা পিছফালে দি আৰু মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো গাইছ এতিয়া মই চেনেলটোৰ নাম সলাবলৈ মানে কি সলাব লাগিব কাৰণ মই এটি যাযাবৰ চেনেল আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে বহুত দেখা পাব আৰু মোৰটো 9 নম্বৰ মানত আহি যায় সেইকাৰণে যেহেতু মই কম্পাৰ্টমেণ্টেল পৰীক্ষা দি পাছ কৰিছোঁ আৰু মোৰ মানে কি সেইটোৰ নাম ভাল লাগে তো সেইকাৰণে গাইছ আজিৰ পৰা মই চেনেলটোৰ নাম কম্পাৰ্টমেণ্টেল ৰাখিম যিহেতু মই লগতো লগাই দিছোঁ অলৰেডি আৰু চেনেলটোৰ নাম চেঞ্জ কৰিম কম্পাৰ্টমেণ্টেল চেনেল বুলি আৰু লগতে মই কেটাগৰীবিলাক মানে হেৰি কৰি দিম বেলেগ কৰি দিম যেনেকৈ মই চ' গাইজ মই বৰ্তমান মোৰ মানে চেনেলৰ কেটাগৰীকেইটা যিহেতু চেনেলৰ নামটো চেঞ্জ কৰিম সেইকাৰণে মই চেনেলৰ কেটাগৰীকেইটাও চেঞ্জ কৰিবলৈ ওলাইছোঁ মই 4টা কেটাগৰীত মই চেনেলটো বৰ্তমান চলাম যিহেতু আপোনালোকক ভিডিঅ' দি থাকিব লাগিব আৰু মই ইমান মানে পইচা পাতিও নাই যে মই ঘূৰিব যাব পাৰিম ব্লগ বনোৱাৰ কাৰণে সেইকাৰণে ঘৰতে কিছুমান ভিডিঅ' বনাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু মই মানে চেনেলটো ৰানিং কৰি থাকিব লাগিব বৰ্তমান তো মই প্ৰথমতে হ'ল পাৰ্চনেলি এটা ব্লগ বনাম তাৰপিছত টেকনিকেল ভিডিঅ' বনাম তাৰপিছত বনাম ডিস্কভাৰী নিচিনা যেনেকৈ কমেডি ভিডিঅ' থাকে ডিস্কভাৰীৰ সেইটো যে এটা বেলেগৰ পৰা এই ডিস্কভাৰীৰ মানুহটোৰ পৰা এই কথাবিলাক কৈ মই মানে এনে এক্টিং কৰি দেখুৱাম তাৰপিছত 3 নম্বৰতে হ'ল এক্সপেৰিমেণ্ট 4 নম্বৰতে হ'ল এক্সপেৰিমেণ্ট এই 3টা কেটাগৰীত মই চেনেলটো খুলিছোঁ চ' গাইছ আপোনালোকৰ মেইন লাগে ছাপৰ্ট তো এতিয়া মই চেনেলটো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ তো আপোনালোকে অলপ ছাপৰ্ট কৰক যাতে মই আগুৱাই যাব পাৰোঁ থেংক ইউ ধন্যবাদ তো লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত